Hello everyone, welcome back to my channel Charlie's Life Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আকৌ মই আজি আপোনালোকলৈ এটা vlog লৈ আহিছোঁ। আচলতে মই কেইবাদিনৰ পৰা অলপকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু ভিডিঅ'টো কমপ্লিটলি কৰিব পৰা নাই কাৰণ বহুত বেছি কাম হৈছে। যেহেতু মোৰ বিয়া আহি পাইছেহি আৰু বেছি দিন নাইয়ে, সেয়েহে অকণকৈ কৰি থৈছোঁ। তাকে আজি গোটেই ভিডিঅ'খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে vlogটো চাই ভাল পাব আৰু মোক জনাব কেনেকুৱা পালে। বলকচোন তেন্তে আজিৰ এই মোৰ vlogটো আৰম্ভ কৰোঁ। কাম আছে এইবোৰ লাহে লাহে কৰি আছোঁ আৰু গিফ্ট পেকিঙৰ কাম এতিয়া কৰি আছোঁ আৰু বহুত পেকিং কৰিবলৈ এতিয়াও বাকী আছে। দিনত অলপমান পেকিং কৰিছিলোঁহে, আলহী আহি ওলালে। যিহেতু বিয়া একেবাৰে পাইছেহি, আলহীবোৰ খবৰ ল'বলৈ আহিয়ে আছে এইকেইদিন। বহুত ভালো লাগিছে সেইটো কাৰণে। এয়াই মই এতিয়া ৰাতি কেইটামান পেকিং কৰিছিলোঁ, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া মোৰ কাজিনবোৰো আহিছে বিয়া বুলি, ভাল লাগিছে সিহঁতি অহাৰ কাৰণে। আৰু আজি হৈছে ছানডে আৰু আজি মোৰ জেঠাই মাহী চব আহিছে আমাৰ ঘৰলৈ বিয়া খবৰ ল'বলৈ। চব অহাৰ কাৰণে বহুত ভাল লাগিলে। আৰু এয়া পাকঘৰত চবেই কিবা কিবি কৰি আছে, তাকে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এয়া কোপ্তা বনাইছিলোঁ আৰু এয়া তৰকাৰী পূৰা উতলিয়াই আছে। আৰু এয়া গধূলি সময়ত চব যাবলৈ ওলালে মাহীহঁত। আমাৰ সৰু মাহী ঘৰত দাৱত দিছিলে, আমি চব গৈছিলোঁ। পেকিঙৰ কাম চলি আছে, এতিয়াও বহুতখিনি কাম বাকী আছে, লাহে লাহে কৰি আছোঁ। আৰু আকৌ এয়া মাহীহঁতৰ ঘৰত যোৱা নেক্সট দিনাখন আকৌ কাজিনকেইজনী আহিছিলে, সিহঁতৰ লগতে আমি কাৰ্ডৰ কামবোৰ কৰি আছিলোঁ। কাৰ্ডখিনি যিহেতু ৰেডি কৰিব লাগে, সোনকালে বিয়া মাতিবলৈ ষ্টাৰ্ট দিবই লাগিব আৰু বেছিদিন নাই। মোৰ ৰুমটোৰ পৰা বস্তুবোৰ খেলি মেলি হৈ আছে আৰু মই পেকিং কৰি আছোঁ। যিহেতু বিয়াৰ কাৰণে চফ ভাজি ৰেডি কৰা হ'ল। ইয়াতে এইবোৰ চুপাৰী নাৰিকল সেইবোৰ অকল মিক্স কৰিবলৈহে বাকী আছে আৰু ভাজিব লাগিব। এইখিনি এতিয়ালৈকে ৰেডি কৰিলোঁ। এয়া মই চফ সৰু সৰুকৈ পেকেটত ভৰাই আছিলোঁ আৰু আমাৰ কাৰ্ডখনৰ ধুনীয়াকৈ বেগ নিচিনা আছিলে কভাৰটো, তাতে চফৰ পেকেট এটা এটা ভৰাই দিছোঁ মানুহবোৰক তেনেকৈ দিব পৰাকৈ ভালকৈ। আৰু এয়া কেইযোৰমান পাণ তামোল ৰেডি কৰি দিছিলোঁ, যিহেতু কালি এবাৰ বিয়া মাতিবলৈ যাব। এইবোৰ বস্তু ৰেডি কৰি আছোঁ। অহাকালি আবাই দৰা ঘৰত বিয়া মাতিবলৈ যাব, তাৰে কেইটামান বস্তু দি পঠিয়াবলগীয়া আছিলে, সেইকেইটা ৰেডি কৰি আছোঁ। ইমান ঠাণ্ডা পৰিছে নহয়, সেইটো কাৰণে চৌকাটো জ্বলাই তাতে আজি চিকেনৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ। তেন্তে আজিলৈ ইমানেই। আকৌ এটা নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকৰ লগত। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰি দিব। বিয়াৰ ব্লগবোৰ অতি সোনকালে আহি আছে।